আজি আমাৰ ইয়াতে ডে 3 আৰু আজি আমি এটা বহুত ইণ্টাৰেষ্টিং জেগালৈ গৈ আছোঁ সেইটো আছে চেৰাপুঞ্জিত আৰু তাতে এখন নতুনকৈ ব্ৰিজ বনাইছে most dangerous bridge of Meghalaya no most dangerous bridge Meghalaya নে এছিয়া মেঘালয়া সো আমি তালৈ গৈ আছোঁ আৰু তাত গৈ পেলাই মই আপোনালোকক দেখাম ব্ৰিজখনত উঠি পেলাই কেনেকুৱা লাগে কেনেকুৱা হয় ব্ৰিজখন সো এতিয়া ইয়াৰ পৰা ওলালোঁ আসাম হাউচৰ পৰা ওলাব লৈছোঁ ৰাস্তাতে আজি ব্ৰেকফাষ্ট কৰিম আজি ইয়াতে ব্ৰেকফাষ্ট নকৰোঁ ৰাস্তাতে কৰিম ক'ৰবাত আৰু তাৰপিছত আমি গৈ থাকিম আৰু এতিয়া বাজিছে 8:30 ৰাতিপুৱা বহুত জল্দিয়ে ওলাই দিছোঁ আৰু ৰাতিপুৱা শুই উঠি ভিডিঅ' এডিটিং কৰিলোঁ কিবা কিবি কৰিলোঁ সেইবিলাক অলপ টাইম গ'ল তাৰপিছত আৰু এতিয়া 8:30 আমি ইয়াৰ পৰা ওলাওঁ আজি যেহেতু ইয়াতে লাষ্ট ডে হ'ব কালিও আজি ইয়াতে থাকিম কালি বাৰু উভতি যাম কিন্তু উভতি যোৱাৰ আগতে বহুত কিবা কিবি জেগা দেখাম আপোনালোকক সেইটোৱে আৰু আজি বহুত কিবা কিবি কৰিব আছে গোটেই দিন আমি আজি আপাৰ শ্বিলং দি যাম মানে এইটো চাইডে খুব ভিৰ আৰু এই ভিৰত ফচিব মন নাই আৰু সেইকাৰণে আজি আমি আপাৰ শ্বিলং হৈ পেলাই যাম নংথুমাই হৈ পেলাই মই আপোনালোকক কৈছিলোঁহে অলপ আগতে আমি অল্টাৰনেটিভ ৰাস্তা এটা লৈ পেলাই আহিছিলোঁ ভিৰ কম পাম বুলি একো কম নহয় পূৰা ভিৰ এইবাৰ এই 3 দিনেই সেই ডে 1ৰ পৰা আজিলৈকে ভিৰতে ফচি আছোঁ য'তেই যাওঁ ভিৰে পাই আছোঁ মানে আজি অলপমান বতৰটো দাঙি ধৰিছে মানে ৰ'দ দিছে অলপ কালিতো অলপ চিপচিপকৈ বৰষুণ দি আছিল কালি পৰহি আজি অলপ ৰ'দ দিছে এতিয়া আমি আহি পাইছোঁ বাঞ্জি জাম্পিং পইণ্টত যিহেতু মই আপোনালোকক কৈছিলোঁ মই আমাৰ যোনটো মেঘালয়া ট্ৰিপ আপোনালোকক অলপমান ইউনিক জেগাখিনি দেখাম যোনখিনি মানে আপোনালোকে চাগে দেখা নাই আৰু বহুতে হয় চাগে দেখিছেও কিন্তু আমি অলপমান এডভেঞ্চাৰাছ ট্ৰিপ এটা দেখাই আছোঁ আৰু চ' কালি আমি ট্ৰেকিং গ'লোঁ আজি বাঞ্জি জাম্পিং পইণ্টটো দেখাম চ' বাঞ্জি জাম্পিং পইণ্টটো এতিয়া বৰ্তমান বোলে বন্ধ হয় সেইকাৰণে যিহেতু বন্ধ সেইটো কাৰণে তথাপি আপোনালোকক দেখাই থৈ যাওঁ নেক্সট টাইম আপোনালোক আহিলে এটলিষ্ট ট্ৰাই কৰিব পাৰিব এইমাত্ৰ আপোনালোকক মই বাঞ্জি পইণ্টটো দেখালোঁ আৰু ৰাস্তাটো দেখিছে বহুত বেয়া সেইকাৰণে অফ ৰোডিং টাইপে হৈ গৈছে আৰু আজি বাঞ্জি পইণ্টটো বন্ধ ৱেডাৰৰ কাৰণে আৰু আপোনালোকক মই ইয়াতে স্ক্ৰীণত মই ডিটেইলছখিনি দি দিম ইয়াতে ফোন নম্বৰ নাই মই ফোন নম্বৰ আছিল বুলি ভাবিছিলোঁ ফোন নম্বৰ নাই ৱেবছাইটটো আছে ৱেবছাইটত আপোনালোকে বাকীখিনি ডিটেইলছ পাই যাব যদি আপোনালোকে কৰিবলৈ ইণ্টাৰেষ্টেড বাঞ্জি জাম্পিং কৰিবলৈ যদি ইণ্টাৰেষ্টেড তেতিয়াহ'লে কণ্টেক্ট কৰি আহিব কাৰণ ইয়াতে ৱেডাৰৰ কাৰণে মানে বাঞ্জি এতিয়া বন্ধ হৈ আছে মেবি উইণ্টাৰ্ছত চাগে হয় সেইকাৰণে আপোনালোকে কণ্টেক্ট কৰি আহিব যেন ইমান দূৰ আহি পেলাই আকৌ ঘূৰি যাব নালাগে আৰু ইয়াৰ পিছত আমি গৈ আছোঁ টু দ্য মষ্ট ডেঞ্জাৰাছ ব্ৰিজ অফ মেঘালয়া চ' ইয়াৰ পৰা এতিয়া গৈ থাকিম আৰু আমি জাষ্ট এতিয়া মষ্ট ডেঞ্জাৰাছ ব্ৰিজখনত আহি পাইছোঁ যোনখনৰ নাম হয় ৰংকিল ব্ৰিজ আৰু এতিয়া গেটত এটা এণ্ট্ৰি লয় সিহঁতে মেইনটেনেঞ্চৰ কাৰণে চ' এণ্ট্ৰি লৈছিল আমাৰ পৰা 60 ৰুপিজ দুজন মানুহ আৰু গাড়ীখনৰ কাৰণে
পিছে ভালেই, তেতিয়া জেগাটো মেইনটেইন হৈ থাকে আৰু আপোনালোকে যদি বিচাৰে কোনোবাই কেম্পিঙো কৰিব পাৰে, ইয়াতে আহি কেম্প কৰি পেলাই থাকিলে সেইটো ছেফটিটো খালি চাই ল'ব, গ্ৰুপত আহিব তেতিয়া মানে অলপমান ছেফ হ'ব। আৰু বাকী ইয়াতেতো ভালেই মই দেখিছোঁ, চব পিনে পৰা চাফা ভাল, ৱাছৰুমো আছে দেই ভিতৰত, মই দেখিছিলোঁ ৱাছৰুম। আহি পালোঁ আমি দ্য মষ্ট ডেঞ্জাৰাছ ব্ৰিজ অফ মেঘালয়া, কিন্তু গোটেই জেগাটো মেঘেদি থকা আৰু একো দেখা নাপাওঁ। চ' মই এতিয়া এইখন ব্ৰিজত উঠিম। ব্ৰিজখন একচুৱেলি ভয় লগা হয়, মই আপোনালোকক দেখাই দিওঁ। এনেকুৱা গৈ থাকিম মই চাওঁচোন, মানে আগৰখিনি মানে কেনেকুৱা, মষ্ট প্ৰবেবলি চাগে এইখিনি সেয়াৰ হয়, কাঠৰ, আৰু তাৰপিছত এনেকুৱা গৈ থাকে আৰু কাঠৰ নে কিহৰ নাজানো দেই। একো দেখাই নাপায় মেঘৰ কাৰণে, একো দেখা নাপায়। ভয় লাগে কিন্তু দেই, কিছু মানে ওপৰত এখন। একো নাই, আহা লাহে লাহে আহা। একো নাই, আহা। হেঙিং ব্ৰিজ এখন। কেনেকুৱা লাগিল আহি? বহুত ভয় লাগিছে, বহুত ভয় লাগিছে। অশান্তি লাগিছে। মই ভাবিছিলোঁ কি গোটেই ব্ৰিজখন এনেকুৱা কনক্ৰিটৰ হ'ব। হেঙিং ব্ৰিজ ন, কেনে কংক্ৰিট? মই সেই ব্ৰিজখনে জানো, বেলেগ ৰাস্তা আছে, ইমান ধুনীয়া ন? তোমাৰ ভয় লাগিছিল নে? অলপ লাগিছিলে, ইমান নহয়, অলপ লাগিছিলে। কিয় বা ইমান নহয়, তলত চালে ভয় লাগে, তলত চালে ভয় লাগে। ইমান ওপৰত আছে, তাৰ আকৌ অলপমান ভয় লাগিছে আকৌ। ইটো চাইড দেখাই নাপাইছ? একো দেখা নাপায়, কুঁৱলী, গোটেই মেঘ। সেইখিনি দেখিছে নহয়, তলত একো নাই, সেইখিনি হেঙিং। এইটো চোৱা, তলত যাবে ডাঙৰ হৈ যায়। এইখন আৰু এখন ব্ৰিজ আছে নহয়, এইটো চোৱা ৱাটাৰফল। পুৰা গেম অফ থ্ৰনছৰ যোনটো মানে থিম, সেনেকুৱা লগা নে? এইখন পুৰা ব্ৰিজখন, ও খালি দেখা নাপায়। আমি যিমান পাৰিছোঁ দেখাইছোঁ, কাৰণ মেঘে পুৰা আগুৰি ধৰিছে।
কি কম কেনেকুৱা ধুনীয়া লাগিছে ইয়াতে আহি পেলাই কেনেকুৱা লাগিলে সি দুবাৰ এবাৰ যাওঁতে এবাৰ আহোঁতে পিছে আপোনালোকৰ যদি দুবাৰ উঠিব মন নাই তাতে এটা মানে আৰু এটা কনক্ৰিট এনেকুৱা ব্ৰিজ এখন আছে সেইটো চাইডে আহি গ'লে এইখন দুবাৰ উঠিব নালাগে কিন্তু মোৰ ইমান মন নাছিল পাহাৰৰ মন আছিল আৰু এবাৰ উঠিবৰ কাৰণে সেই জোৰ জবস্তি উঠাইছে এতিয়া আমি ইয়াৰ পৰা উভতি যাওঁ ভোকো লাগিছে খাওঁ ক'ৰবাত আৰু ব'লকচোন আপোনালোকে আমাৰ লগত এটা ধুনীয়া জেগালৈ গৈ থাকোঁ এই জেগাটো কিন্তু মোৰ এৰি থৈ যাব মন নাছিল মানে ব্ৰিজখনতে ভয় লাগিল কিন্তু তাৰপিছত যোনখিনি ভিউ পাইছোঁ আৰু ইমান পিচফুল জেগাটো মইতো খুব এনজয় কৰিলোঁ মেঘালয় যে সঁচাকৈ ইমান যে ধুনীয়া জেগাই জেগাই ৱাটাৰফল জেগাই জেগাই ইমান ধুনীয়া ধুনীয়া ভিউ কি কম আৰু লগত দেখিছিলে নহয় তাতে জিপ লাইনিঙো চলি আছিল সেইটো এটা এডভেঞ্চাৰাছ স্পৰ্টেই হয় ৰাতিপুৱাৰ পৰা ইমান ভোক লাগিছিল ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ টাইমো হ'ল সেইকাৰণে ভাবিলোঁ ক'ৰবাত ৰখি পেলাই কিবা অলপমান খাওঁ ইয়াতে মেগী পায় তাৰপিছত বেলেগ বেলেগ বস্তু পায় বইল এগ পায় সেইবোৰ বস্তু খাই ভালো লাগে ঠাণ্ডা দিনত ঠাণ্ডা জেগাবোৰত আৰু ভিউটো চাওক না ইয়াৰ পৰা য'ত বহিব দিছে আমাক অ' গড মোৰ যে তাতেই বহি থাকিব মন গৈ আছিল তাৰপিছত আমি সেই জেগাটোৰ পৰা ওলালোঁ আৰু ওলাই পেলাই গৈ থাকিলোঁ একো ডেষ্টিনেশ্যন নাছিল তাৰপিছত আৰু এটা পইণ্টলৈ গ'লোঁ আৰু তাতেই আমি ভাবিলোঁ কি তাতে ৰওঁ আৰু অলপমান টাইম স্পেণ্ড কৰোঁ আমি এতিয়া ব্ৰিজখনৰ পৰা আহিলোঁ আহোঁতে এনেকুৱা এখন কিবা ঘুমটি টাইপ আছিল তাতে অলপমান কিবা কিবি চিপছ টিপছ খালোঁ আৰু ৰাস্তাত কিবা কিবি পেকিং আনিলোঁ এতিয়া আমি ক'ত আছোঁ সেই জেগাটোৰ নামটো নাজানো আমি এতিয়া ইয়াতে এই জংঘলৰ নিচিনা জেগা এটাত বহি আছোঁ চাওক না গোটেই মেঘ কুঁৱলী মানে কি ক'ম মই নাজানো এই জেগাটোৰ নামটো কি হয় ৰেণ্ডম জেগাত আমি যেতিয়া মানে আহিলোঁ ৰাস্তাত দেখিলোঁ আৰু আমাৰ গাড়ীত সদায় ডেকাথলনৰ চেয়াৰ্ছবোৰ থাকে চ' সেইকাৰণে চেয়াৰকেইখন লৈ পেলাই ইয়াতে বহি দিলোঁ বহি পেলাই এতিয়া লাঞ্চটো ইয়াতে কৰিম আৰু ইমান ধুনীয়া ভিউ মানে চাওকচোন ফাৰহাত বহি আছে চেয়াৰত আমি প্ৰায় মানে আহোঁ মেঘালয়া পিনি বা চেৰাপুঞ্জী পিনি আৰু আমি কিয় আহোঁ মানে ইয়াতে পিচ মানে বেলেগ বেলেগ জেগাত আমি গৈছোঁ কিন্তু ইয়াতে যোনটো ফ্ৰীডম গাড়ীখন থৈ পেলাই ইয়াতেই বহি দিলোঁ আৰু ৱেডাৰটো দ্য মষ্ট ইম্পৰ্টেণ্ট থিং ৱেডাৰ ইয়াতে ৱেডাৰটো কেতিয়াও ডিছএপইণ্ট নকৰে ৱেডাৰটো ইমান মানে কনভিনিয়েণ্ট হয় আমাৰ কাৰণে য'তে মন যায় চেয়াৰখন পাৰি পেলাই আমি বহি দিব পাৰোঁ ইয়াতে বোলে আজি আমাৰ পিকনিক কৰিব মন গৈছে ইয়াতে আমাৰ লাঞ্চ কৰিব মন গৈছে যি মন যায় তাকে কৰিব পাৰি আৰু কাৰোবাৰ যদি ঘৰত ল'ৰা ছোৱালী আছে ক'বই নালাগে ইমান খেলা জেগা মানে মইতো কৈছোঁ এই জেগাটোৰ মই নাম নাজানো কি জেগা হয় এইটো এনেই আমি দেখিলোঁ ইমান ধুনীয়া জেগা ফাৰহাদে ক'লে আহা ইয়াতে অলপ টাইম বহোঁ অলপ মানে ইয়াতে টাইম স্পেণ্ড কৰি পেলাই লাঞ্চটো কৰি পেলাই ওলাই দিম চ' সেনেকুৱাই আৰু আপোনালোকেও সেনেকুৱা আহিব পাৰে অলপমান প্ৰিপেৰেশ্যন কিবা কিবি পেকিং লৈ আহিব পাৰে যিহেতু আপোনালোকে ইয়াতে ফুৰিব আহিলে পেকিঙে আনিব লাগিব পেকিং চেকিং আনি পেলাই এনেকুৱা ধুনীয়া এটা নেচাৰৰ মাজত লাঞ্চে হওক বা ব্ৰেকফাষ্ট ডিনাৰটোতো পচিবল নহ'ব বাৰু ব্ৰেকফাষ্টে হওক লাঞ্চে হওক পূৰা এনজয় কৰি যাব পাৰে চাওকচোন মোৰ পিছত মেঘখিনি চাওক অলপ আগত আমি এতিয়া বহি থাকোঁতে বৰষুণ দিছিল এক টোপ দুই টোপকৈ পৰিলে তাৰপিছত বৰষুণ বন্ধ হৈ গ'ল আমি ছাতি তাতি আমাৰ গাড়ীত চব বস্তুৰে ব্যৱস্থা আমি ৰাখোঁ কাৰণ আমি দুটাই খুব ঘূৰি ভাল পাওঁ গুৱাহাটীতে হওক বা তাৰ পৰা ওচৰে পাজৰে আমি ঘূৰি পেলাই খুব ভাল পাওঁ আৰু সেইটো কাৰণে আমি গাড়ীতে গোটেইখিনি বস্তুৰ ব্যৱস্থা মই ৰাখোঁ
মই আপোনালোকক কৈ আছিলোঁ ন আমি এই জেগাটোত বহিছোঁ ইমান ডাৱৰীয়া হৈ আছিল গোটেই মেঘেদি ভৰা চাওকচোন এতিয়া পূৰা ৰ'দ গোটেই ৰ'দ টেকটেকীয়া ৰ'দ একদম চব পিনি পৰা ৰ'দ আকৌ এতিয়া লাহে লাহে ডাৱৰীয়া হ'ব আৰম্ভ কৰিছে ইয়াতে এইটোৱে ৱেডাৰটোৱে আৰু দেই ইমান যে মানে কি ক'ম আৰু এইটো ৱেডাৰ মানে ব্লেছড টু ফিল দিছ ৱেডাৰ উভতি যাবতো একদমেই মন নাই কিন্তু যাব লাগিব আজিৰ দিনটো ইয়াতেই সামৰিম আৰু এতিয়া গৈ থাকিম শ্বিলঙলৈ মোৰ নেক্সট ভিডিঅ'টো আহিব আপোনালোকে চাব আৰু যদি এইটো ভিডিঅ' চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব